নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ সকলো ভালে আছে। আজি যোনটো ৰেচিপি মই বনাবলৈ ওলাইছোঁ সেইটো হৈছে চিকেন চাওমিন। খুবেই কমন ৰেচিপি আৰু সকলোৰে ঘৰতে অলমষ্ট বনোৱা হয়, সকলোৱে খায়ো ভাল পায়। আৰু চাইনিজ ফাষ্ট ফুড বুলি ক'লে আমাৰ মনত প্ৰথমতে চাওমিনটোৱে আহে। গতিকে মই আজি চাওমিনটো অকণমান বেলেগকৈ বনাবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক আৰু দেৰি নকৰাকৈ ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। চ' গাইজ, ৰেচিপিটোৰ কাৰণে মই প্ৰথমতে ইয়াত 200 গ্ৰাম চিকেন লৈ লৈছিলোঁ আৰু সেইখিনি মই বনলেছ কৰি ল'লোঁ আৰু এতিয়া সৰু সৰু পিচ কৰিম। আমাৰ চিকেন পিচ হৈ গৈছে আৰু এতিয়া মই চব্জিখিনি কাটি ল'ম সৰু সৰুকৈ। আপোনাৰ হিচাপত আপুনি কাটি ল'ব পাৰে, পাতলকৈ হ'লে দেখাটো ভাল লাগে আৰু খায়ো ভাল লাগে। আৰু চব্জিৰ কাৰণে মই গাজৰ, বিনছ আৰু বন্ধাকবি লৈ লৈছিলোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে বেলেগ চব্জিও এড কৰিব পাৰে। এইখিনি মোৰ চব্জি কাটা হৈ গৈছে। এতিয়া মই ইয়াতে অলপ পানী গৰম কৰি ল'ম চাওমিনখিনি বইল কৰিবৰ কাৰণে আৰু লগতে দি দিছোঁ অলপমান ৰিফাইন, যাতে চাওমিনখিনি আঠা লাগি নাযায়। এয়া মই মিহি চাওমিনটো লৈ লৈছোঁ। আপোনালোকে মিহি চাওমিনটো ল'লে খাই বেছি ভাল পাব, গতিকে মাৰ্কেটত আজিকালি এভেইলেবল আছে। এইখিনি মই এতিয়া বইল হ'বলৈ ৰাখি দিম আৰু এয়া মই কাটি থোৱা চিকেন পিচখিনিত অলপ নিমখ দিলোঁ আৰু এটা কণী দি দিম ফেটি, আৰু তাতে মই অলপমান ভিনেগাৰ দিম আধা চামুচ আৰু আধা চামুচ চয়া চচ দি দিম। আৰু সেইখিনি মই আপোনালোকক কৈছিলোঁ মই অকণমান বেলেগকৈ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া এইখিনি মই মেৰিনেট কৰি 20 মিনিটমান ৰাখি দিম। সেয়া আমাৰ চাওমিন বইল হৈ গৈছে। এতিয়া মই কেৰাহীখনত 1 টেবুল স্পুন তেল দি দিছোঁ আৰু এইখিনিত মই চিকেনখিনি ফ্ৰাই কৰি ল'ম। এয়া মই এপিচ এপিচকৈ চিকেনখিনি ইয়াতে দি দিম আৰু ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু এইটো ফ্ৰাই কৰাৰ সময়ত জুইটো মিডিয়াম ৰাখিব, নহ'লে চিকেন পিচবিলাক জ্বলি যাব পাৰে। চিকেনখিনি মেৰিনেট কৰাৰ আগত মই অলপ কৰ্ণফ্ল'ৰ এড কৰিছিলোঁ, ভিডিঅ'টোত সেইটো মিছ হৈ গ'ল, আপোনালোকে এড কৰি ল'ব। এতিয়া মই এটা চচ বনাম, সেইটো কাৰণে ইয়াতে দি দিছোঁ 2 চামুচ চয়া চচ, লগতে দি দিম 1 চামুচ ভিনেগাৰ আৰু তাৰপিছত মই ইয়াতে এড কৰি দিম 1 চামুচ অলিভ অইল। চাওক ইয়াতে এড কৰি দিছোঁ আৰু 1 চামুচ চেনি এড কৰিছোঁ। এতিয়া মই ইয়াত এড কৰি দিছোঁ 1 চামুচ টমেট' কেচাপ আৰু লগতে 1 চামুচ কৰ্ণফ্ল'ৰ মই পানীত গুলি লৈছিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ। আমাৰ চচটো ৰেডি হৈ গৈছে। বৰ্তমান মই মিক্সাৰখিনি ছাইড কৰি ৰাখি দিছোঁ আৰু এই আমাৰ চিকেন ফ্ৰাই হৈ গৈছে অলমষ্ট 20 পৰা 25 মিনিট ফ্ৰাই কৰিব। এতিয়া মই কেৰাহীখনত আৰু অলপ তেল দি ল'ম আৰু এতিয়া লগতে ইয়াত দি দিম অলপ পিঁয়াজ, এটা ডাঙৰ পিঁয়াজ, আৰু এইখিনি অলপমান ফ্ৰাই কৰি ল'ম 3-4 মিনিট। আৰু তাৰপিছত মই ইয়াত দি দিছোঁ সৰু সৰুকৈ কাটা অলপ নহৰুৰ ফ্লেভাৰটো মই ভাল পাওঁ, গতিকে ইয়াতে মই এড কৰি দিছোঁ। আৰু এতিয়া এইখিনি অলপ লৰাই ল'ম ভালকৈ আৰু 1 পৰা 2 মিনিট লৰোৱাৰ পিছত ইয়াতে মই এতিয়া চব্জিখিনি দি দিম, যিখিনি মই কাটি ৰাখিছিলোঁ। অলপ অলপকৈ গোটেইখিনি চব্জি দি দিলোঁ আৰু এতিয়া এইখিনি অলপ লৰাই ল'ম ভালকৈ। মনত ৰাখিব এইখিনিত ফ্লেমটো যিমান পাৰে সিমান হাই দি ৰাখিব, কাৰণ ফাষ্টফুড সদায় হাই ফ্লেমতে হয়। এতিয়া মই ইয়াত অলপমান নিমখ দি দিছোঁ, আপোনালোকে প্ৰয়োজন সাপেক্ষে নিমখ দি ল'ব। আৰু চব্জিখিনি 5 পৰা 7 মিনিট ভাজাৰ পিছত মই এতিয়া ইয়াতে চিকেনখিনি এড কৰি দিম। আৰু মনত ৰাখিব চব্জিখিনি বেছি টাইম ভাজিব নালাগে, নহ'লে চব্জিটো অলপ গলা ষ্টাৰ্ট হৈ যাব আৰু খাই সোৱাদটো নাথাকিব। এতিয়া মই এইখিনি ভালকৈ লৰাই ল'ম আৰু অলপ অলপকৈ চাওমিনখিনি এড কৰি দিম আৰু তাৰপিছত এইখিনি ভালকৈ লৰাব লাগিব। আৰু এতিয়া মই বনাই থোৱা মিক্সাৰখিনি চাওমিনখিনি দি দিছোঁ আৰু এই মিক্সাৰটো দিয়াৰ পিছত চাওমিনটোৰ ফ্লেভাৰ বৰ ধুনীয়া হৈ উঠে। এতিয়া মই আকৌ নন ষ্টপ চাওমিনখিনি 2 পৰা 3 মিনিট ভাজি ল'ম আৰু যিহেতুকে ফ্লেমটো হাই দিয়া আছে, গতিকে ৰাখি দিলে তলত জ্বলি যাব পাৰে, গতিকে নন ষ্টপ ভাজিব লাগিব।
আৰু ইয়াতে হয়তো আপোনালোকে দেখিছে যে চাওমিনবোৰ এডাল এডাল হৈ আছে আৰু অভাৰ কুক হোৱা নাই। বহুতৰ এইটো কমপ্লেইন থাকে যে চাওমিনখিনি অভাৰ কুক হৈ যায় আৰু খাবলৈ ভাল নালাগে। গতিকে মই ছাজেষ্ট কৰোঁ যে আপোনালোকে চাওমিন ভাজাৰ সময়ত ফ্লেমটো সদায় হাইত ৰাখিব। আৰু এয়া চাওক আমাৰ চাওমিন ৰেডি হৈ গৈছে আৰু এইখিনি মই এতিয়া বাউলত ছাৰ্ভ কৰি দিছোঁ। আৰু আপোনালোকে নিজেই চাই ক'ব কমেণ্টছত যে চাওমিনখিনি কেনেকুৱা লাগিছে দেখাত, ৰেষ্টুৰেণ্ট ষ্টাইল যেন লাগিছেনে নাই। গতিকে মই আশা কৰিলোঁ যে আপোনালোকে এইটো ৰেচিপি ঘৰত ট্ৰাই কৰিব বনাবলৈ আৰু কমেণ্টছত মোক নিশ্চয় ক'ব যে কেনেকুৱা লাগিল আপোনালোকৰ খাই। আৰু মই আপোনালোকক পুনৰ লগ পাম এটা বেলেগ ৰেচিপিৰ সৈতে। চ' তেতিয়ালৈকে বাই বাই। ৰ'ব ইমান কষ্টকৈ বনাইছোঁ যেতিয়া উপভোগ কৰি লওঁ।